ৰাইজ এটা ডাঙৰ কথা মানে মই ভাইটিৰ কাৰণে এখন বাইক ল'ব আহিছিলো এখন বাইকখন একদম ধুই গৈ ৰেডি তাৰপিছত এতিয়া কিন্তু সি গম নাপায় যে তাৰ কাৰণে বাইক ল'ব আহিছো আৰু এতিয়া তাক ফোন কৰি পেলাই কম যে মানে মোৰ কাৰণে স্কুটি এখন ল'ব আহিছো আৰু আগৰ স্কুটিখন তাক দিম পেলাই যে তাক ফোন কৰো হেল্ল' ক'ত আছ পথাৰত হেৰি কি বুলি কয় বোলে মই মানে স্কুটি এখন ল'ম বুলি ভাবিছিলো হা স্কুটিখন তাৰপিছত হেৰি তাকে আহ নেকি বোলো চাই দেহি মই নতুনকে আগৰখন যে ভাগিলে আগৰখন তাক দিবা আগৰখন তোক দিম দেৰি নকৰিবি এতিয়া আহি পেলাই বাকী খিনি ৰিয়েকশ্যন বেলেগ এখন স্কুটি দেখাই দিম এখন স্কুটি ল'ম বুলি এইখনকে দেখাই দিম এইখন বুলি কম ৰাইজ এইমাত্ৰ কি ফোন কৰিছে আহি পাইছেহি বুলি পেলাই কৈছে এতিয়া ক পাইছেহি গম পোৱা নাই বাৰু এতিয়া আহিছে এখন পচন্দ হৈছিলে নহয় পচন্দ হৈছে বাৰু হৈছে নহলে ফাইনেল একদম আমাৰ ফটো এখন উঠোৱা লোৱা এইখনৰ লগত নহয় এইখনৰ লগত এখন কি কথা এখন সেইটো কাৰণে লৈছো হ'ব বিশ্বমা হ'ব তাৰ মোক মাৰিব বিচাৰিছে মই সুধিব লাগিব এনে আছে সঁচাকে আকৌ নাই মই সুধিলে গম মই এতিয়া যাম মই ডিউটি আছো ন সেইটো কাৰণে বাইক এখন কিনিলে কিমান ভাল লাগিছে সেইটো কৈ দিয়া বহুত ভাল লাগিছে মানে নিজে কিবা এটা কৰি পেলাই নিজেও কৰিছো আৰু যে ভাইটিৰ কাৰণেও কৰিব পাৰিছো ভাল লাগিছে মনটো এনে কৈ আছে এইখনকে লৈছে এতিয়া মানে মোৰ ডিউটি আছে আৰু মই ৰখি থাকিব নোৱাৰো 6টা বজাত ডিউটি 6টা বাজি গ'ল ডাইৰেক্ট 6টা বাজিছে মোৰ ডিউটি সেইকাৰণে এতিয়া মই যাওগৈ